নমস্কাৰ ৰাইজসকল, আজি আহক তেজপুৰৰ নাগশংকৰ মন্দিৰত দৰ্শন কৰিবলৈ যাওঁ আহক। নাগশংকৰ মন্দিৰ অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এক ঐতিহ্যমণ্ডিত শিৱ মন্দিৰ। শোণিতপুৰ জিলাৰ প্ৰধান শৈৱ পীঠস্থানসমূহৰ ভিতৰত নাগশংকৰ মন্দিৰ অন্যতম। দৈনিক যথা ৰীতি এই মন্দিৰত পূজা অৰ্চনা কৰা হয়। মন্দিৰটোৰ নামেৰে এই অঞ্চলটোৰ নাম নাগশংকৰ পৰিছে। শোণিতপুৰ জিলাৰ সদৰ চহৰ তেজপুৰৰ পৰা নাগশংকৰ মন্দিৰৰ দূৰত্ব 58 কিলোমিটাৰ। 52 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণে 1 কিলোমিটাৰ ভিতৰলৈ সোমায়েই নাগশংকৰ মন্দিৰ অৱস্থান। যোগাযোগৰ সুব্যৱস্থা হেতুকে এই মন্দিৰত বছৰত 12 মাহে ভক্তৰ ভিৰ পৰিলক্ষিত হয়। মন্দিৰৰ চৌহদত অৱস্থিত এই প্ৰকাণ্ড জলাশয়ত থকা শতায়ুগৰকা কাছকেইটাই মন্দিৰটোৰ পৰ্যটন ব্যৱস্থাত অৰিহণা যোগাইছে। এই কাছখিনি প্ৰথমে আমি কল একাশী লৈ গ'লোঁ, তাৰপিছত নাতিলে তাৰপিছত ল'ৰা আৰু দেউতাকে আকৌ কল আনিলে, তাৰপিছত বিলালে, ইমান ভাল লাগে, দিলে দি থাকিবলৈ মন যায়। তেওঁলোকে আহি খাইহি, ভগৱান কাছ বুলি কয় আৰু মানে কাছকেইজন দিলে মানে ভগৱান নিচিনা লাগে, সঁচাই মনটো খুব ভাল লাগে। আপোনালোকেও আহিবচোন চাবলৈ, মানে খুব সুখী হ'ব। ল'ৰা ছোৱালীক লৈ আহিব, মানে কিবা ভাল লাগে আৰু। জলাশয়টোৰ কথাই ক'মনে, এই জলাশয়টো ভিতৰৰ মন্দিৰৰ লগত মানে কানেকশ্যন আছে, এতিয়া বন্ধ কৰি থোৱা আছে। ভিতৰৰ ভাগ দেখিছে, মুখৰ নিচিনাকৈ দি থোৱা আছে। চৌপাশটো ইমান ভাল লাগে, কি ক'ম আৰু, সেয়া চাই থাকক।